Hello, namaskar and welcome back to my YouTube channel. Suman Dokul apnalok swagotan. To moi এতিয়া আছো হিয়ালমাৰী সৰু হিয়ালমাৰী এমনে দুখন হিয়ালমাৰী আছে এখন সৰু হিয়ালমাৰী আৰু এখন হ'ল ডাঙৰ হিয়ালমাৰী এতিয়া মই সৰু হিয়ালমাৰীত আছো তো সৰু হিয়ালমাৰী আমাৰ মামাই হ'ব আমাৰ ঘৰৰ পাইছো আৰু তাত আপোনালোকক দেখুৱাই আছো এটা পৰিৱেশ ধুনীয়া তাৰ এটা ধুনীয়া পৰিৱেশ পাহাৰৰ নিচিনা খেৰ পুৰা পাহাৰৰ নিচিনা একদম পাহাৰে বুলি ক'ব লাগিব ছেকেণ্ড পাহাৰ পুৰা একদম ঠিকে মানে ইয়াত কালি ধান মাৰিছে ধান আৰু গৰু খাব এইখিনি এনেকৈ খাব আৰু মই ইয়াত আহি চাহ তাহ খাই ল'ব আৰু গৰু আছে মানে জাৰ্চি গৰু আছে মানে গাখীৰ বহুত দিয়ে এনেকুৱা গৰু এজনী পঢ়া তাতছে বেছি লাভ হ'ব পইচা বহুত পাম তাতছে আৰু এয়া চাওক গাঁৱলীয়া মানুহৰ ঘৰৰ পৰিৱেশ এয়া চাওক দেখিছে নহয় কি ধুনীয়া পৰিৱেশ আৰু আপোনালোকে যদি ভিডিঅ'টো সকলোৱে ভাল পালে সকলোৱে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক আমি ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই টাটা চি ইউ আৰু এইখিনি হৈছে ধান মানে আপোনালোকে জানেনে এইখিনি হৈছে ওখ ওখ পাহাৰৰ নিচিনা খেৰ আৰু ইয়াত ধান দেখিছে নহয় ইয়াত ধান এইখিনি হৈছে ধান আৰু ইয়াত ধান চালি আছে পুৰা